সময় সুবিধা মিলিলেও কিছুমান ব্যক্তিগত কাৰণত আহিব পৰা নাছিলোঁ আৰু বাবুৰ চুলিখিনি কাটিলোঁ আজি 3 বছৰেই হ'ল কটা আজি বহুত দিন বতৰটো বেয়া বতৰ কিন্তু হ'লেও আৰু উপায় নহয় মাছ হ'বলৈ আহিবলৈ ভাল বতৰ বা ভাল সময়ৰ কোনো মানে নাইকিয়া যেতিয়াই মন যায় তেতিয়াই আহিব পাৰি খালি মায়ে আনিব লাগিব আমাক আজি মায়ে আনিছে আজি এইখিনি সময়ত আহিলোঁ আহি গোটেইখিনি ধূপ চাকি জ্বলালোঁ ভৰাই দিলোঁ মাৰিলোঁ এতিয়া লাষ্টতে যাম এতিয়া আহি বহুত ভাল লাগে ইয়ালৈ আহিলে আপোনালোকৰ এনেই পবিত্ৰ লাগি যায় বহুত ভাল লাগে যেখানে ঢুকলো অনেকটা এখনো kita dia follow down mana? জোতা চেণ্ডেল থৈ লওঁ আমি হাতত নুচুবা জোতা চেণ্ডেল থৈ দিছোঁ থৈ দিয়া থৈ দিয়া কাপড় তিনটা দিও চাৰিটা দিও जूता रखिए जूती লাইন ধৰি পেলাই বিশেষ লাইন ধৰিছে আপোনাৰ আবেলি দখল হ'ব তেতিয়া নৰ্মেলি বাহিৰৰ পৰা মাছ মূৰ্তি সেৱা কৰি পেলাই মানে ইয়াৰ চুলি হেৰি কৰিছিলোঁ মানে সকলো ঘটনাত ব্যস্ত আমি হাত ভৰি ধুলোঁ হাত ভৰি ধুই অলপ তাত পানী ছটিয়াই কাৰণ ইমান দূৰ আহিছোঁ সেইকাৰণে অলপ নিজকে অলপ পবিত্ৰ কৰি ল'লোঁ পানী অলপ ছটিয়াই নহ'ব গুচি আহা হ'ব গুচি আহা শ্ৰী বন্দন গণপতি সৰ্ববিঘ্ন আগতে গণেশ পূজা কৰি ল'ব লাগে সেইকাৰণে আমি মা ওচৰলৈ যোৱাৰ আগতে এয়া গণেশ পূজা কৰি লৈছোঁ গণেশ পূজা বোলে প্ৰথমতে কৰিব লাগে আমি তেখেতক ধৰিছোঁ তেখেতে তেনেকৈ কৈছে সেইকাৰণে ভৰি হাত ধুই গণেশ পূজাভাগ আগতে কৰি লৈছোঁ এই আমি মাছৰণক শৰাই লৈ আগুৱাই আহিছোঁ বহুত লাইন ভিতৰত সোমাব নোৱাৰি বাহিৰৰ পৰাই কৰিব লগা হৈছে
এয়া আমি মন্দিৰৰ ভিতৰত সোমাব লৈছোঁ। জয় মা কামাখ্যা। হেৰি হৈছে আজি ইয়াত চাকি জ্বলাবৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে। ইমান ধুনীয়া লাগে, বহুত সুন্দৰকৈ খুব পৰিপাটিকৈ ইয়াত সকলোৱে চাকি জ্বলাই আছে। আমি ভিতৰৰ মা কামাখ্যাক একচুৱেলি ভিতৰত সোমাব নোৱাৰিলোঁ, বাহিৰৰ পৰা মা কামাখ্যাক দৰ্শন কৰি আহিলোঁ। আহি ইয়াত এতিয়া চাকি জ্বলাব লৈছোঁ। এই আমাৰ বাবাৰ 2.5 বছৰতে চুলি কটা, লকডাউনৰ কাৰণে আহিব পৰা নাছিলোঁ। আজি আহি চুলিখিনি বিসৰ্জন দিছোঁহি মা কামাখ্যা মন্দিৰত। তেখেতে আমাক সকলোখিনি কৰি দিছে, সেইকাৰণে সেইটো বহুত সোনকাল হৈছে এখেতে কৰি দিয়াৰ কাৰণে। আপোনাৰ নম্বৰটো লৈ যাওঁ, আমি ইয়াতে থাকোঁ ন। নাই কেতিয়াবা আহিব। যজ্ঞ চলি আছে। আসি নগেন আসি সঁচাকৈ বহুত ভাল লাগে মা কামাখ্যা দৰ্শন কৰিবলৈ আহিলে। সোমাবলৈ পালে বেছি ধুনীয়া লাগে, কিন্তু বহুত লাইন। শনিবার রবিবার কাম मात्र कशी ते कडे মা সিংহৰা মা বলি থল দীঘলকৈ শাৰী পাতিব লগা হৈছে। শাৰী পাতি বহু দূৰ আহি পেলাই আকৌ মা দৰ্শন কৰিব লগা হয়। এনেকৈ আহি আহি আহি
দেখিছেনে লাইন ভক্তসকলৰ কিমান সোনকালে আহি পেলাই ভক্তসকলে লাইন পাতিছে মা কামাখ্যাৰ সন্মুখৰ পৰা একেবাৰে দৰ্শন কৰিবলৈ। আমি আচলতে সোনকালে আহিম বুলি ভাবিছিলোঁ, কিন্তু বতৰৰ প্ৰতিকূল বতৰৰ বাবে আহিব নোৱাৰিলোঁ আৰু আমাৰ ভাগ্য নহ'লে। চাওকচোন ভক্তসকলে কিমান আঁতৰৰ পৰা কেনেদৰে কিমান সোনকালে আহি লাইন ধৰিছেহি। মই লৈ আহোঁ দেই অঁ চাইজটো 100 টকীয়াটো দিম ন? অঁ 100 টকীয়াটো দিব। 1 কপি ন? অঁ 1 কপি কেতিয়া থাকিব কপি ন? অঁ এয়া দেখিছেনে পূজা কৰিলোঁ প্ৰথমতে সকলোৱে কৰি আহি ক'ত মেকুৰী পোৱালি আছে মানে তাতকৈ বিচাৰি ফুৰিছে। অকল খালি কুকুৰ মেকুৰীৰে মানে তাহাঁতৰ বহুত মৰম। কি দেখিছা? মেকুৰী লাগিব জান? কি দেখিছা ন? কি দেখিছা? লাগিব অ'বা তুমি কোৱাচোন ইয়াত আহি কেনেকুৱা লাগিছে? অ'বা একদম মজা। ভাল লাগিছে? আকৌ আহিবা? আকৌ আহিবা না জান? সদায়ো মন যায়। সদায় আহিব মন যায়। शादी करा दिया लोगों ने। पहला तो ये लोग शादी करा दिया। पहले মা কামাখ্যা মন্দিৰ ইমান ধুনীয়া লাগিছে। এয়া নতুনকৈ আকৌ বনাই আছে। এয়া আকৌ পুনৰ নিৰ্মাণ কৰি আছে। এয়া আমাৰ কণমানিকেইটা নামি আহিছে। अरे नीचा को नीचे नीचे भाई আছে নিচে আছে তোমার এইখানে নিচেও থাকবো মনে আছে গাড়ীবিলাক আহি ইয়াতে ৰাখে। ইয়াৰ পৰা আৰু আগত যাব নিদিয়ে গাড়ীবিলাক। ইয়াতে সকলোখিনি নামি যাব লাগিব মন্দিৰলৈ। এইখিনি বাৰু আগত যাব নিদিয়ে। ইয়াৰ বাছ আহিছে, বাছো ইয়াতে ৰ'ব। ইয়াতে আৰু আগত যাব নিদিয়ে।
দিনৰ আৰু খোৱাখিনি ভিডিঅ' কৰিম, খোৱাখিনি ভিডিঅ' নকৰিলোঁ আৰু এতিয়া এই উবেৰ মাতিছোঁ আহিব, যাবৰ কাৰণে ৰৈ আছোঁ। বেগটো আপুনি পিছফালে দি দিয়ক, ডিগ্গিত ৰাখিব নেকি বেগটো? ডিগ্গিত ৰাখিলেও বেয়া নহয়। ৰ'ব মই আগত চাইড কৰি দিওঁ, ডিগ্গিত সোমাই দিব। আপুনি অলপ নামি ডিগ্গিত ভৰাই দিয়ক, বেগটো খুলি দিছোঁ, তাক ভিতৰত ভৰাব। ভাল আমিও পাওঁ, আপুনিও পানীৰ পাইপটো ফাটি কিনে মানুহবিলাকৰ বহুত লছ দিব লাগিব। কোনো কাৰণে হ'ব না, এটা কাম যেতিয়া কৰে का कंट्रीब्यूशन बिग एफएम पर कुछ कर रोज कर एसोसिएशन कर टू प्रोटेक्ट मदर अर्थ powered by Steiger a Tata product stood strength and safety এয়া শুক্লেশ্বৰ মন্দিৰ বাবা ৰামনু আমি আহিছিলোঁ যে শুক্লেশ্বৰ মন্দিৰ এই থাকে